নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। মানে আজি ৰাতিপুৱা ভিডিঅ'টো ভালকৈ কৰা নহ'ল। মই পূজা পাতিলোঁ, একদম সৰু সুৰাকৈ পাতিলোঁ, এনেকৈ পাতিলোঁ, ধৰক অলপ সৰু সুৰাকৈ পাতি থ'লোঁ আৰু। কেইদিনমানৰ পৰা মোৰ গাটো মানে অলপ ভাল নাই, তো সেইটো কাৰণে মই ভিডিঅ' বনাব পৰা নাই আৰু মনো যোৱা নাই, মানে ইমান গা বেয়া লাগিছে। তো আজি তাকে ভাবিলোঁ ভিডিঅ' এটা দি দিওঁ। তাৰপাছত আপোনাৰ আমাৰ মানে পেহীহঁতৰ গাঁৱৰ ঘৰত আজি লগ ধৰিছিলে যাবলৈ। তো ক'লে অলপ দেৰিকৈ ক'লে, সন্ধিয়া টাইমত ক'লে। সন্ধিয়া টাইমত কোৱাৰ কাৰণে মই যাম বুলিয়ে কৈছিলোঁ। মানুহজনীও যাম বুলি ওলাইছিলে, কিন্তু সন্ধিয়া বেছি হ'ল কাৰণে ছোৱালীজনী লৈ পিনে পাহাৰ কিনাৰে ৰাস্তাটো মানে হালোৱালৈ যাবলৈ ৰাস্তাটো পাহাৰ কিনাৰে কিনাৰে যাব লাগে। তো ইমান দূৰ সৰু ল'ৰা ছোৱালী লৈ নাযাওঁ বুলি ভাবিলোঁ। তো মানুহজনীও নাযায়, মই আকৌ মোক ইমান জোৰ কৰিছে যাবলৈ, উপায় নাই আৰু বুলি ওলাই দিলোঁ যাবলৈ। তাকে ভাবিলোঁ ভিডিঅ' এটাও বনাই দিম লগতে, নহয় জানো। আৰু মানুহজনীতো নাযায়, মোক পূৰা শিক্ষা দিছে, মাল নাখাবা, তাৰপাছত ৰাতি দেৰি নকৰিবা, তেনেকুৱা আৰু কিবা কিবি। আৰু অলপ গৰমো হৈ আছে মোৰ ওপৰত, আৰু কি ক'ব, উপায় নাই, মাইকীবোৰ তেনেকুৱাই, নহয় জানো। এতিয়া ওলাওঁ হালোৱালৈ, তাত গৈ দেখাওঁ কি হয় পৰিস্থিতি দেই। এয়া আহি পাই গ'লোহি আৰু আমাৰ পেহাহঁতৰ গাঁৱৰ ঘৰলৈ আহি পালোহি আৰু। এয়া লাইট বাহিৰত বন্ধ কৰি থৈছে আৰু দেখেনে, এইটোৱে আমাৰ পেহাটো। চাই কোৱা এয়া কোন কোন সুধি আছে ভিডিঅ' কৰা দেখি। আমাৰ এই ডাংকাইৰ লগত আহিলোঁ, মানে বৰ স্পীড আহিলে, একদম চুলি তুলি বেয়া হৈ গ'ল। এইজনী মোৰ পেহী। হাই, কি খবৰ? কোন 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 সুধি আছে দেই ভিডিঅ' কৰিছোঁ। এয়া দদৌ কিবা এটা কৈ দিয়ক। ভিডিঅ'বোৰ চাব দেই, চাব দেই। আহি পালোহি আৰু। আহিলে আমাৰ বৰ্তা ল'ৰাটো আহিছে, বাইকখন চলাই আহিলে, ইমান স্পীড আহিলে মানে চুল তুলি একেবাৰে নৱৰ ভিডিঅ' যদি চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আগুৱাই যাবলৈ কাৰণে সহায় কৰিব ল'ৰাটো। থেংক ইউ। শুনিলে নহয় কি কৈছে? চুইফত আহিছিলো। চুইফটত আহিলে, সেইখন চুইফটত আহিলে সিহঁতি। এয়া পেহাহঁতৰ ঘৰ। এয়া আহি পালোহি, পুৰা সাজু হৈ আছে দেই ইয়াত খানা বনোৱাত। কি বাৰু সেইখিনি কি হয়? মাংস গাহৰি আৰু সেইখিনি খাচী ছাগলী। আজি খাচীয়ে খাব না গাহৰিয়ে খাব নে? এইটোৱে ডাংকাই কথা কৈ আছিলো দেই। এইবোৰ চুলি তুলি উখৰাই পঠিয়াই দিম নিচিনা কৰি পিনে বাইকখন চলাই আহিলে। এইবিলাক আৰু ৰেডি কৰিছো, খাম আৰু টেষ্টিকে বনাই মেলি। সেইফালে ঢেকীয়া আৰু টেঙা জোল বনাই আছে। বেছিকে মাংস খালে আৰু টেঙা খাব লাগিব নহয়, তেখেতে ৰেডি কৰি আছে। এইফালে এইফালে মানে মানুহজনীক আৰু লৈ নানিলো তো, ভিডিঅ'টো কৰি লৈ যাম আৰু দেখাই দিম আৰু, হয় নাই? আপুনি কি বনাইছে হয়? ঢেকীয়া আৰু ঢেকীয়া দাইল আৰু টেঙা জোল। হয়, আপোনাৰ দায়িত্ব মানে সেইটো দিছে আৰু। অঁ, বৌমা আপোনাৰ দায়িত্ব সেইটো নেকি? বনোৱা দায়িত্ব কাৰ আকনো? এয়া লাটুমণি, টুকটুকি ওলা লাটুমণি, কিবা এটা কৈ দিয়ক। এচি ড্ৰাইভাৰ ওলা বোলে। এয়া চোৱা, অঁ দেখিছে মানুহটোৰ কথা একদম পুৰা নকবা। আহি পাইছোহে, অকণমান বহি লওঁ দেই, তাৰপৰা আকৌ দেখাম বাৰু দেই। ছাৰ আপুনি ক'ৰ পৰা আহিছে? গাঁৱখনৰ পৰা আহিছে। ডাঙৰ গাঁও। আপোনাৰ নামটো? অঁ অঁ, আপোনাৰ লগ পাই ভাল লাগিল দে। অঁ কৃষ্ণ কৃষ্ণ। মই ভিডিঅ' এটা বনাইছোঁ, মানে তাৰ কাৰণে কিবা এটা ক'বা নেকি তুমি? অঁ হয় হয় হয়, বাকীবোৰে নাজানে ন, এই অকল এই নাচা চাবলৈ ওলাই আহিছে হয় নাই? এইয়া ইয়াত কিবা কিবি ওলাইছে।
ডাঙৰ বি এতিয়া কি ওলাইছে বাৰু এয়া গাঁৱলীয়া সাজ গাঁৱলীয়া সাজ কলহৰ এটুপি কলহৰ আপুনি মাৰিব না কলহৰ এটুপি টেষ্ট কৰি চাব না টেষ্ট কৰা হ'ব টেষ্ট কৰা হ'ব বোলে এয়া কি হয় চাকনা নেকি চাটনি বনাব আচ্ছা আজি আৰু কলহৰ এটুপিৰ লগত একদম ডিঙিটো তিয়াই একদম ফিটিং হ'ব লাগিব দেই এয়া আমাৰ দেউতা দৌদৌ বহিছে দেউতাই কিবা কবি নি এতিয়া সাজ খাম আৰু ন দৌদৌ আপুনি কলহৰ এটুপি টেষ্ট কৰিব নাই হে অঁ বহিলে দৌদৌ বহিলে সাগৰতে কিমান পানী কোনোবাই জানো জুখিছেনে আকাশতে কিমান তৰা কোনোবাই বাৰু লিখিছেনে সাগৰতে কিমান পানী কোনোবাই জুখিছেনে আকাশতে কিমান তৰা কোনোবাই লিখিছেনে লিখিব জুখিব নোৱাৰা মৰম চিন্তা দিছে আৰু ন দিছো এয়া আৰু হেৰি খাচী মাংস তাৰপিছত গাহৰিটো আৰু এইফালে গাহৰি আৰু এইফালে দালি আছে খাম আজি আইতা আপুনি অহাটো অলপ দেৰি হ'ল আকৌ হয় হয় এতিয়া লগে ভাগে ভাত এসাঁজ খাই দিম ন নিমখ লাগে নাই তুমি কিয় ইমান লাজ কৰিছা ভাইটি ভাইটি এইফালে চোৱা কলহৰ এটুপি খোৱাটো নেদেখালোঁ আৰু দেই ডাইৰেক্ট ভাত খোৱাটোৱে দেখাইছোঁ আৰু নহ'লে বেয়া কথা নহয় বেছি এইবিলাক খোৱা দেখালে হয় নাই বাৰু বিট দিয়া আকৌ খাই বেয়া নজানে কোনে বনালে বাৰু কোন ভাত বনোৱা খাচী মাংস আৰু গাহৰি ৰঙালাও বেয়াত মজা লাগিলে দেই বন্ধুসকল এতিয়া মানে মই গৈ আছোঁ ঘৰলৈ আৰু ভিডিঅ'টো মানে মই ঘৰতে সমাপ্ত কৰিব নোৱাৰিলোঁ কাৰণ মানে মোক তাত থাকিবলৈ বহুত জোৰ কৰিছিলে ত' মই ভগা খুন্দাকৈ ভাতকেইটা খাই ভগা খুন্দাকৈ মই পলোৱা ধান্দাত আহিয়ে দিলোঁ আৰু বাকীখিনি মানুহ থাকিব আৰু বাকীখিনি মানুহ থাকিব কিন্তু মই নাথাকোঁ মানে মই এতিয়া ঘৰলৈ যাম বুলি আহি দিলোঁ বেয়া পাইছে মোক অকণমান আহি দিয়াৰ কাৰণে টাইমো হৈ গ'ল ৰাতি 10টা 11টা বজি গৈছে এতিয়া আৰু ঘৰত সোনকালে আহিব লাগে মানুহজনী অকলে আছে আৰু চবফালে চিন্তা কৰিব লাগিব নহয় জানো আজি ভিডিঅ'টোত কেনেকুৱা লাগিলে জনাব আৰু যিমানখিনি পাৰিছোঁ আৰু ভালকৈ দেখাব চেষ্টা কৰিছোঁ দেই ভিডিঅ'টো দিয়া অকণমান দেৰি হ'ল কিন্তু তাকে এতিয়া গৈ আছোঁ ঘৰলৈ আৰু 10 মিনিটৰ পিছত ঘৰ পাই যামগৈ আপোনালোকে আৰু ছাপোৰ্ট কৰি যাব আৰু দেই থেংক ইউ